বালক তথা মালিক হোৱা। ওম শান্তি। আজিৰ মুৰলী 25 তাৰিখ 10 মাহ 2022। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক হৈছে কৰ্মযোগী। কৰ্ম কৰিও পিতাৰ স্মৃতিত থাকা। স্মৃতিত থাকিলে কোনো ধৰণৰ বেকৰ্ম নহ'ব। প্ৰশ্ন: পিতাৰ লগত বুদ্ধিৰ যুগহত্ব স্থাপন নোহোৱাৰ মুখ্য এটা কাৰণ আছে, সেইটো কি? উত্তৰ: লোভ। কোনো ধৰণৰ বিলাসী বস্তুৰ প্ৰতি লোভ থাকিলে, খোৱা বা পিন্ধাৰ চখ থাকিলে, তেতিয়া তেওঁলোকৰ বুদ্ধিৰ যুগহত্ব পিতাৰ সৈতে স্থাপন হ'ব নোৱাৰে। সেয়েহে বাবাই বিধি শুনায়, সন্তানসকল, বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ লোভ ৰাখা। বাকী কোনো বস্তুৰ প্ৰতি লোভ নাৰাখিবা। নহ'লে যিটো বস্তুৰ প্ৰতি অধিক আসক্তি থাকিব, সেইটো বস্তুৱে অন্তিমতো স্মৃতিলৈ আহিব আৰু পদো ভ্ৰষ্ট হৈ যাব। ওম শান্তি। ধৰণৰ বাবে মুখ্য সাৰ: 1. লোভৰ বশৱৰ্তী হৈ কোনো বস্তু লুকুৱাই নিজৰ লগত ৰাখিব নালাগে। পিতাৰ নিৰ্দেশ অনুসৰি চলি থাকিব লাগে। 2. বাবাই যি খুৱায়, যি পিন্ধায়, একমাত্ৰ শিৱ বাবাৰ ভঁৰালৰ পৰাই ল'ব লাগে। দেহ অভিমানত আহিব নালাগে। মামা বাবাক পুৰা অনুসৰণ কৰিব লাগে। বৰদান: সৰ্বসম্পদ বিলাই আৰু সহায় সদায় ভৰপূৰ হৈ থাকোঁতা বালক তথা মালিক হোৱা। শ্লোগান: প্ৰতিটো কৰ্ম অধিকাৰী বোধৰ নিশ্চয় আৰু নিচাৰে কৰা, তেতিয়া পৰিশ্ৰম কৰিবলগীয়া নহ'ব। ওম শান্তি।